নমস্কাৰ মই ৰঞ্জনে স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল এনআৰ এণ্টাৰটেইনমেণ্ট মিক্সলৈ। আজি উপস্থিত আছোঁ ডিব্ৰুগড় ৰাধাকৃষ্ণ মন্দিৰত উপস্থিত আছোঁ। ইয়াৰ অন্য এটা নাম হৈছে জালান মন্দিৰ বুলি কোৱা হয়। গতিকে আহিলোঁ ডিব্ৰুগড়লৈ আৰু অলপমান ভিডিঅ' কৰাৰ উদ্দেশ্য নাছিলে, কেমেৰা অনা নাই তেনেকৈ, মোবাইলে যিটো শ্বট ল'লোঁ তাৰে উঠালোঁ অকণমান। এয়া আছে দাদা আছে এটা আছে ভিনদেউ, গতিকে অকণমান দেখুৱাই দিছোঁ। অতি দুৰ্ভাগ্যৰ বিষয় যে ভিডিঅ'টো শ্বুট কৰা সময়খিনি হ'ল ৰাতিৰ সময়। মই আগতে কৈছোঁ যে মই আহিছিলোঁ অন্য এটা বিশেষ কামতহে, কিন্তু হঠাতে আজৰি সময় অলপ পোৱাত মন্দিৰটো অলপ চাই যাম বুলি আহিলোঁ। এই মন্দিৰটোৰ বিষয়ে বহুতেই নাজানে, অসমত যে এনেকুৱা এটা মন্দিৰ আছে অতি আকৰ্ষণীয় আৰু আটক ধুনীয়া। ইয়াত যথেষ্ট পৰ্যটনৰ স্থল হোৱাৰো যথেষ্ট সম্ভাৱনা আছে, কিন্তু ইয়াৰ বিষয়ে বৰ বেছি প্ৰচাৰ হোৱা নাই বাবে বহুত মানুহে এই মন্দিৰটোৰ বিষয়ে একেবাৰে অজ্ঞ। ডিব্ৰুগড় মেডিকেল কলেজৰ নিচেই সমীপতে আৰু বগীবিল দলঙৰ ওচৰতে, বগীবিল দলঙৰ পৰা বেছি দূৰ নহয়, ওচৰতে মন্দিৰটো অৱস্থিত। এই মন্দিৰটো নিৰ্মাণ কৰিছিল জালান পৰিয়ালৰ সুৰাজমাল জালান নামৰ এজন ব্যক্তিয়ে। এই মন্দিৰটোক সেইকাৰণে জালান মন্দিৰ বুলি কোৱা হয়। আৰু এই ঠাইখিনি আছিল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান, আৰু ইয়াতে তেওঁ জীৱনৰ প্ৰথম চোৱা সময় অতিবাহিত কৰিছিল। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাও আছিল সেই জালান পৰিয়ালৰে এজন। শিৱৰ মূৰ্তিটোৰ গাতে লাগি আছে ইউক্লিপটাছ গছজোপা, আৰু গছজোপাত শিৱৰ প্ৰতিকৃতি দেখিবলৈ পোৱা গৈছিল বুলি মানুহৰ মাজত এটা বিশ্বাস। মন্দিৰটোৰ বিষয়ে বেছি তথ্য পোৱা নাই, বা গুগলতো চাৰ্চ কৰি চাইছিলোঁ, ইউটিউবতো চাইছিলোঁ, মন্দিৰটোৰ বিষয়ে বেছি তথ্য নাই পোৱা। গতিকে ইয়াৰ বিষয়ে বৰ এটা মানুহেও বৰ বেছি নাজানে। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। যিসকলে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মন্দিৰত বজোৱা ঘণ্টাটোৰ দৰে ঘণ্টাটো বজাই দিব। গতিকে আজিলৈ আহিছোঁ, বাই।